সফল মানুহৰ এই 10টা অভ্যাস মানি চলক। বহুতে নিজৰ জীৱনত সন্তুষ্ট নহয়, আচলতে ই মানুহৰ প্ৰৱণতা। তুমি অকলশৰীয়া নহয়, কিন্তু কিছুমান অতি সহজ অভ্যাসে আপোনাৰ জীৱন সলনি কৰিব পাৰে, আপোনাক বহুত বেছি সুখী কৰিব পাৰে। সেইবোৰ কি? শিকি লওক 10টা অভ্যাস যিয়ে আপোনাৰ জীৱন সলনি কৰিব। নিজকে ভাগ্যৱান বুলি গণ্য কৰক। আপোনাৰ সুস্বাস্থ্য, খাদ্য যোগান, কেৰিয়াৰ, পৰিয়াল বহুতৰে সপোন মাথো, গতিকে ধন্যবাদী হওক। কাৰোবাৰ ছ'চিয়েল মিডিয়া প্ৰফাইল চাই নিজকে তুলনা নকৰিব। মানুহে কেৱল ছ'চিয়েল মিডিয়াত নিজৰ সুখৰ দিশটোহে দেখুৱায়, তাৰ অৰ্থ এইটো নহয় যে সকলোৱে সুখী। শাৰীৰিক কাৰ্যকলাপ বজাই ৰাখক। ব্যায়াম কৰিব পাৰিলে ভাল। খোজ কাঢ়িব, লিফ্টৰ সলনি চিৰি ব্যৱহাৰ কৰক। শৰীৰটো ফিট কৰি ৰাখিবলৈ চেষ্টা কৰক। কেতিয়াও কাকো সমালোচনা নকৰিব, লগতে সমালোচনা কৰা মানুহকো পৰিহাৰ কৰক। সকলোকে সহায় কৰিবলৈ চেষ্টা কৰক। দয়াৰ ব্যৱহাৰ কৰক। বিনিময়ত একো আশা নকৰিব, ইয়াৰ পুৰস্কাৰ এদিন হ'ব। আপোনাৰ চাৰিওফালে যি ঘটি আছে সেই বিষয়ে আপডেট হৈ থাকক। দৈনিক বাতৰি পঢ়া অভ্যাস কৰক। স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক। আপোনাৰ পুষ্টিৰ ওপৰত চকু ৰাখক। সপ্তাহত এবাৰতকৈ অধিক অস্বাস্থ্যকৰ খাদ্য খাব নালাগে। মাজে মাজে নিজকে ভাল পাওক। টকা সঞ্চয় কৰক আৰু নিজকে ফোন, কাপোৰ, বাহনৰ পচন্দ দিয়ক, কিন্তু সঞ্চয়ৰ সৈতে ভাৰসাম্য ৰক্ষা কৰি কৰক। আয়ৰ পৰা প্ৰথমে সঞ্চয়ৰ ধন আঁতৰাই ৰাখক, তাৰপিছত বাকী থকা ধন খৰচ কৰক। এই সঞ্চয় আপোনাৰ ভৱিষ্যতৰ মূলধন। নিজকে সময় দিয়ক। কেতিয়াবা অকলে কিছু সময় কটাওক, ই আপোনাক নিজকে চিনি পোৱাত সহায় কৰিব। গতিকে ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, যাতে আপোনালোকৰ বাবে এনেকুৱা ভিডিঅ' আগলৈকে আগবঢ়াব পাৰোঁ। ধন্যবাদ।